নমস্কাৰ দৰ্শকসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ৰেচিপি। এই ৰেচিপিৰ ভিতৰত আপোনালোকক দেখুৱাম যে আমি কেনেদৰে আলু পৰঠা ঘৰতে অতি সহজতে খাব পাৰোঁ। প্ৰথমতে আমি 7-8টামান আলু লৈ লৈছোঁ আৰু সেইখিনি সৰু সৰু কৰি কাটি আমি বইল হ'বলৈ দি দিম। পিঁয়াজৰ এটা পেষ্ট বনাই লৈছোঁ 3-4টামান পিঁয়াজেৰে, আৰু বইল কৰা আলুখিনি এতিয়া পিটিকি ল'ম। আৰু এতিয়া এটা কেৰাহী লৈ লৈছোঁ আৰু কেৰাহীটো গৰম হোৱাৰ লগে লগে তাত আমি সৰিয়হৰ তেল কিছু পৰিমাণৰ দি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে তাত যিটো আমি পিঁয়াজৰ পেষ্ট বনাই লৈছিলোঁ সেইটো দি দিছোঁ। এতিয়া আমি আলুৰ পিটিকাখিনি দি দিছোঁ। তাত আমি প্ৰয়োজন মতে নিমখ, হালধি, কেঁচা জলকীয়া আৰু ৰেড চিলি পাউডাৰ দি দিছোঁ। এতিয়া আমি লৈছোঁ কিছু পৰিমাণৰ আটা, কিছু নিমখ ল'ব আৰু ৰিফাইন তেল ল'ব। প্ৰথমতে 1 চামুচমান নিমখ আৰু ৰিফাইন তেল কিছু পৰিমাণৰ দি আটাখিনি ভালধৰণে মাৰি ল'ব। প্ৰয়োজন মতে পানী ব্যৱহাৰ কৰিব। আৰু এটা বল বনাই ল'ব। এতিয়া ইয়াক 20 মিনিটমানৰ কাৰণে আপুনি থৈ দিব আৰু তাৰপিছত তাৰ পৰা সৰু সৰু কিছুমান বল বনাই ল'ব আৰু সৰু সৰুকৈ বেলি ল'ব। এতিয়া ইয়াত দেখুওৱাৰ ধৰণে এনেদৰে ইয়াত চব্জিখিনি সোমাই ল'ব আৰু এনেদৰে সেইখিনি ভালধৰণে বেলি ল'ব। এতিয়া এখন টাৱা গৰম কৰি ল'ব আৰু তাত প্ৰয়োজন মতে তেল ব্যৱহাৰ কৰিব আৰু এইখিনি ভালধৰণে ভাজি ল'ব।
ভাজোঁতে লক্ষ্য কৰিব যাতে বেছি দহি নাযায়। এনেদৰে ভজাৰ পিছত আপোনালোকৰ আলু পৰঠা খাবৰ বাবে সম্পূৰ্ণৰূপে তৈয়াৰ হৈ যাব। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো আমি এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' আপোনালোকৰ মাজলৈ আকৌ লৈ আহিম। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।